তো নমস্কাৰ মোৰ সেকেন্ড ফ্যামিলি আপোনালোকক মোৰ অন্য এটা ভিডিঅ'ক লগি স্বাগতম জনাইছো। तो कैसे आप তো আজি আমি এক ঠাইত ফুৰিব যাম। আপোনালোকক দেখি আছো ক'ত ফুৰিব যাম। তো মই ভালকৈ জাগাটো নাজানো ক'ত ফুৰিব যাম, মানে এতিয়ালৈকে কোৱা নাই ভালকৈ। কৈ আছে মন্দিৰ যাম, কোন মন্দিৰ যায় এতিয়া মই ভালকৈ গম পোৱা নাই। এতিয়া আপোনালোকে চাই থাকিলে গম পাব কোন মন্দিৰত যাম আমি। তো অলপ দেৰিকৈ আমি ৰেডি হৈ ল'ম। আপোনালোক দেখি আছোঁ ৰেডি হয় কি পিন্ধোঁ কি নিপিন্ধোঁ। আৰু মেহেন্দি লাগি লৈছে চাওক, ভাল হৈছে না, কি ধুনীয়া দেখছি। মেহেন্দি চেহেন্দি লগে হ'লে পূৰা একদম মানে মন্দিৰত ফুৰিব যাওঁ আমি, আজি লেবেল দিব যাওঁ। তো বলক মোৰ লগত মন্দিৰ চাই আহোঁ। তো হৈ গ'লেও আমি ৰেডি, তাত যাম আমি মন্দিৰত। তো মন্দিৰৰ নামটো ক'লাক সাই বাবা মন্দিৰত যাব। কোন জেগা বা 6 মাইল। 6 মাইলত যাম। 6 মাইল নাপাওঁতে মানে তাতে মন্দিৰটো। তো বলক মোৰ লগত আজি সাই বাবা মন্দিৰটো চাই আহোঁ। মই মেহেন্দি গুচি গ'ল, এই চাওক ৰং বেছি ৰং উঠা নাই এতিয়া। এই চাওক এইকো আঁকি দিছিলোঁ যে সেইদিনা, আৰু মোৰতো ভালকৈ ৰং উঠা নাই এতিয়া। মাইনিবা ৰেডি না? পুৰা পেহী ৰেডি? চাইনা ৰেডি? ফাইনেলি আহি পালোঁ মন্দিৰ। বলক মোৰ লগত মন্দিৰটো চাই আহোঁ ভিতৰ ফালে। তো গাইজ এতিয়া আহি গ'লোঁ মন্দিৰত, কিন্তু ইয়াতে এখন বিয়া চলি আছে। আমি গম পোৱা নাছিলোঁ ইয়াতে বিয়া চলি থকা বুলি। বিয়া এখন চলি আছে। তো চাই লওঁ আমি বিয়াখনো চাই লওঁ, মন্দিৰটোও চাই লওঁ। তো বলক মোৰ লগত। এইখন চাওক পোষ্টাৰখন দেখা আছে, বিয়া চলি আছে ইয়াতে মানে, সেইকাৰণে। ফটো তোলা নিষেধ লিখা আছে না, তো গতিকে ভিতৰত মই ভিডিঅ'টো বনাব নোৱাৰিম। ইয়াৰ পৰা দেখা দিছোঁ আপোনালোকক ভিতৰৰ ভিউটো চাই লওক। তো মন্দিৰটোৰ পৰা এতিয়া ওলাই আহিলোঁ আমি। এতিয়া বাহিৰৰ পৰিৱেশটো চাই আহোঁ বলকচোন কেনেহেন। তো চাওক কিমান ধুনীয়াকৈ সাজাইছে মন্দিৰটো, ইমান ধুনীয়া লাগছে মন্দিৰটো। চাৰিওফালে একদম লাইটেদি সাজাইছে, মানে বিয়াৰ কাৰণে এনেকৈ সাজাইছে চাগে। হ'লেও মন্দিৰটো কিন্তু বহুত ভাল লাগছে, ইমান ধুনীয়াকৈ সাজাইছে লাইটেদি, মানে বহুত ধুনীয়া লগা হৈছে মন্দিৰটো। তো চাওক আপোনালোকে, আৰু মন্দিৰটোত যি ভাবা যায় সেই ফলেও আৰু শুনছোঁ আৰু। তো চাওক ইয়াতে বিয়া হৈ আছে, কাৰোবাৰ বিয়া এনেকৈ চলিছে আৰু সেইকাৰণে ইমান ধুনীয়া মানে সাজাইছে আৰু মন্দিৰটো। বহুত ধুনীয়া লগা হৈছে মন্দিৰটো এইখিনি। এই চাওক তো এই চাওক গাইজ, আমি গাড়ীৰ ভিতৰতে আইচক্ৰীম খালোঁ। আইচক্ৰীম খাই এতিয়া আমি ঘৰৰ বোৱা হ'ম। তে ভিডিঅ'টো যদি ভাল লাগছে লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব বাটনটো টিপি দিব। টাটা বাই বাই, গুড নাইট। तो कैसे आप